কুৱেশ্যনটো হ'ল যে কি কণী আমি খাব নোৱাৰোঁ ডাইনছৰৰ কণী এনেকুৱা কি কণী আছে মই নাজানো বে যে আমি কি কণী খাব নোৱাৰোঁ মইতো কৈ দিম তুমি পাব্লিকলি হেৰি কৰিব নোৱাৰা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম মই এতিয়া আছোঁ মানে হোষ্টেলৰ ভিতৰত অলপ কিবা এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ তো মানে আজি ভিডিঅ'টো অলপ জমনি টাইপো হ'ব পাৰে অলপ কুৱেশ্যন বা সেনেকৈ টাইপ হ'ব কিবা কিবি সুধিম মানে তো বেছি দেৰি নকৰোঁ ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথম কুৱেশ্যনটো হ'ল যে মুৰ্গীয়ে দিয়ে কণী গৰুৱে দিয়ে গাখীৰ কিন্তু এনেকুৱা কোনে যিটো মানে দুইটাই দিব পাৰে এইফালে দিয়া প্ৰথম ইয়াক আগত দিম দিব পাৰে মই পাৰিম কেছটো হৈছে ক ন দোকানী বঢ়িয়া দোকানী ৰাইট আনচাৰ মজা আয়া কুৱেশ্যনটো হ'ল হাত আছে ভৰি নাই মূৰ হ'লে কটা আধা মানুহ গিলি খাই বুকুখন ফটা এইবোৰ জু দি আছে বে এইবোৰ মই জানো बहुत तेज हो रहा है কি হয় কোৱা অকণ ভাবিব লাগিব মই জানো তুমি জানা না মই যিটো ভাবিছোঁ নহ'ব পাৰে হয় সেইটোৱে হয় তুমি যিটো ভাবিছা तुम्हें कैसे पता चला কি ভাবিছোঁ কোৱাচোন কওঁ নেকি ট্ৰাই কৰা আগতে চোলা নিব অঁ বঢ়িয়া ৰাইট আনচাৰ তো ইয়ালৈ কুৱেশ্যনটো হ'ল গছত থাকিলে সেউজীয়া ঘৰত আনিলে ক'লা বনাই খালে ৰঙা গছত থাকিলে সেউজীয়া তাৰপিছত কি ঘৰত আনিলে ক'লা ঘৰত আনিলে ক'লা আৰু বনাই খালে ৰঙা তেজপাত বাইগান এনেকুৱা কি বস্তু আছে যিটো আমি যিমানে টানো সিমানে ছুটি হৈ যায় ইমানে টানো সিমানেই ছুটি হৈ যায় নোৱাৰিম অসমৰ নৱনিযুক্ত ৰাজ্যপালজনৰ নাম কি लक्ष्मण प्रसाद কি আছিলে দে কৈ দে আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য ই আনচাৰটো আধা দিলে বাৰু আনচাৰটো সি পূৰা দিলে সি পূৰা দিলেগৈ আনচাৰটো অঁ ইয়াক লগ নাপালে এতিয়া আমি আছোঁ I3 কোঠাত ইয়াত কি চলিছে চাই আছে ইফালে গান চান পূৰা গাই চাগে তো ইয়াতো আমি কুৱেশ্যন কেইটা সোধোগৈ পাৰে নে নোৱাৰে চাওঁ আহক পাখি মেলি সমিৰে আহি দিয়ে বাণী দিয়ে ফাগুণৰে খবৰ তুমি ধোৱা যেন চ' গানটো শুনি কেনেকৈ পালে কমেণ্ট কৰি জনাবচোন এনেকুৱা কি বস্তু আছে যিটো আমি যিমানে টানো সিমানে ছুটি হৈ যায়গৈ কি যিমানে কি যিমানে টানো সিমানে ছুটি হৈ যায়গৈ সিমানে ছুটি হৈ যায়গৈ ৰাবাৰ বেণ্ড নহয় এইটো এক্সপাণ্ডে হয় মোকে কৈছে চুলি इतने तेजस्वी लोग हैं हमारे पास চুলি টানিলে ছিঙি যায় দেখোন ছুটি হৈ যায় ছুটি কেনেকৈ হয় হিণ্ট লাগে নি হিণ্ট হিট লাগে মানে ডেইলি চাই থাকা বস্তু ডেইলি চাই থাকা ডেইলি ইউজো কৰা ভাত খোৱাৰ পাছত লাগেগৈ মানে আই ন' দিছ आइए देखने मजा आएगा এইটোৰ লগত জড়িত নি বাৰু য়েছ জড়িত অ'কে এইটো গম পাইছোঁ বাৰু এতিয়া খালি কৈ দিওঁ জানো এতিয়া কৈ দিয়া আৰু গম মানে পালে হ'ল এইটো মানে বহুত দৰকাৰী বস্তু হয় এটা স্পেচিয়েলি চবেই নাখায় বাৰু এইটো ইঞ্জিনিয়াৰিং কৰা ষ্টুডেণ্টছৰ কাৰণে বহুত দৰকাৰী হয় বস্তুটো সেইটো হৈছে ধূম্ৰপান বুলি কয় চিগাৰেট বুলি কয় সেই বস্তুটো বঢ়িয়া আনচাৰটো পাৰিলেগৈ বাৰু এতিয়া ইয়াত আৰু এটা কুৱেশ্যন সোধোগৈ এনেকুৱা কি বস্তু আছে যিটো মানে গছত সেউজীয়া থাকে গছত সেউজীয়া ঘৰলৈ আনিলে ক'লা আৰু যেতিয়া আমি বনাই খাওঁগৈ ৰঙা হৈ যায় ছিজন নাই অল টাইম 12 মাহত যেতিয়াই খাব পাৰা মানে
আনচাৰ কৰিব পাৰোঁ মানে যদি মই নিশ্চয় অঁ ই মানে আনচাৰটো জানে চাগে দাদা চাহপাত বঢ়িয়া আনচাৰ আনচাৰ বঢ়িয়া নাইচ নাইচ মই কুৱেশ্যন সুধি আছোঁ এনে ফানি এনেকুৱা কি কণী আছে মই নাজানো বে এনেকুৱা কি কণী আছে যিটো আমি খাব নোৱাৰোঁগৈ এনেকুৱা কি কণী আছে যিটো আমি খাব নোৱাৰোঁ কেঁচা কণী কেঁচা কণী খাই দেখোন মানুহে ইয়াক আমি বেলেগ এটা কুৱেশ্যন সুধোগৈ অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টটোৰ নাম কি কামৰূপ হেৰি ৰুৰেল ইয়ালৈ প্ৰথম কুৱেশ্যনটো হ'ল যে আমি কি কণী খাব নোৱাৰোঁ মগৰ কিয় কৈ দিব পাৰা তোমাৰ মনত কি আহিছে মইতো কৈ দিম তুমি পাব্লিকলি হেৰি কৰিব নোৱাৰিবা तू समझा हाँ नहीं तू समझा नहीं নহ'বগৈ এনেকুৱা কি কণী আছে যিটো আমি খাব নোৱাৰোঁ মানে কি মানে কুৱেশ্যনটো বুজি পাইছ ন অঁ মানে আণ্ডা আণ্ডা এগ আয়া কি কণী থাকিব পাৰে যিটো আমি খাব নোৱাৰোঁ বেলেগ নাজানো দেই তো ইয়ালৈ কুৱেশ্যনটো হ'ল কি কণী আমি খাব নোৱাৰোঁ এইটো ক'বও নোৱাৰোঁ ক'ব নোৱাৰোঁ নহয় কুৱেশ্যনটো হ'ল যে কি কণী আমি খাব নোৱাৰোঁ প্ৰশ্নটো ভাল লাগিছে কি কণী আমি খাব নোৱাৰোঁ খাব নোৱাৰোঁ ডাইনছৰৰ কণী হ'ব নেকি ডাইনছৰ আজিকালি পায়নো ক'ত সেইকাৰণে খাব নাপাওঁ আকৌ कौन है ये लोग कहाँ से आते हैं ए भाई कुछ बोल खाने को नहीं मिलता हाँ खाने को नहीं मिलता हाथी का हाथी अंडा देता हाथी अंडा देता है कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी হাতী আণ্ডা দেতা অলপ হিণ্ট লাগে নেকি অলপ হিণ্ট চবৰ ওচৰত থাকে भाई ক'ত যাই আছ তই और अभी तो रुको क्लाइमैक्स अभी बाकी वो खा सकते हैं ओ भाई मारो मुझे मारो मारो मुझे मारो নাই নাই এইটো নহয় দেই এইটো নহয় চবৰে লগত থাকে এইটো আনচাৰটো কৈ দিওঁগৈ নেকি আনচাৰটো হ'ব মানে ওকণি তুমি হাৰ্ট এটেক অলপ টাইমৰ কাৰণে কিন্তু হাৰ্ট এটেক দি আছিলা তুমি गजब बेइज्जती है এতিয়া নেক্সট কুৱেশ্যনটো হ'ল পুৰুষে নিজৰ পত্নীৰ কোনটো ৰূপ দেখা নাপায়গৈ হিণ্টটো কেনেকৈ দিম সেইটো মই ভাবি আছোঁ মানে ধৰি লওঁ মানে বিয়া হ'লগৈ বিয়া পাছৰ অৱস্থাত তাৰপাছত মানে কোনোবা এজনৰ মৃত্যু হৈ গ'ল ডেথ হৈ গ'ল এতিয়া ডেথ কাৰ হ'ল তো সেইটো মানে কি ৰূপ দেখা নাপাবগৈ আৰু বাৰু দেউকে বিধৱা ৰূপ বঢ়িয়া বিধৱা ৰূপ বঢ়িয়া বঢ়িয়া জি এছ আমাৰ কলেজৰ জি এছ বাট হিণ্টটো ভাল আছিলে কাৰণে এনচাৰটো পাৰিলোঁ দেই হিণ্টটো যদি ভাল নহ'লেহেঁতেন অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন নাই কিন্তু তুই অঁ হিন্দ দি দিয়া যদি পাৰা ডিফু ডিষ্ট্ৰিক্ট নেকি কাৰ্বি আংলং বঢ়িয়া বঢ়িয়া ৰাইট আনচাৰ কেমেৰামেনকো থেংক ইউ দিছোঁ বস্ত কৰি প্ৰশ্ন কওঁ এতিয়া মানে কেমেৰামেনলৈ এটা কুৱেশ্যন আমাৰ অসমৰ শিক্ষামন্ত্ৰী কোন ৰণোজ পেগু ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া অঁ বঢ়িয়া বঢ়িয়া ৰাইট আনচাৰ এটা ফটো আছে ফটোটো দেখামগৈ মানে তাৰ নামটো ক'ব পাৰে বা কি কৰিছে সেইটো ক'ব পাৰেগৈ
অলিম্পিকত অলিম্পিকত জিকিছে বাৰু নামটো জানো নেকি নামটো নাজানে তো ই মানে কি জিকিছে বাৰু ব্ৰঞ্জ মেডেল ব্ৰঞ্জ মেডেল বঢ়িয়া আনচাৰটো ঠিক আছে বাৰু